নমস্কাৰ সকলোকে মই মুকুন্দ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাব টাইটেল থাম্বনেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো হ'বলৈ গৈ আছে কি তো বহুত দিনৰ মূৰত মই কিছুমান সৰু সৰু ভিডিঅ' লৈ আহোঁ যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ'টি চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিহেতু মই নতুনকৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ তো মাজে মাজে ভিডিঅ' এটা দুটা দি থাকোঁ বাৰু তো আপোনালোকৰ ছাপৰ্টৰ বহুত প্ৰয়োজন সেইকাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই আজি আপোনালোকক দেখুৱাম আজি সন্ধিয়াৰ পৰিৱেশটো দেউতা আৰু মই ঘৰত থাকোঁ মায়েও নিজৰ কামত নিজে ব্যস্ত হৈ থাকে মা থাকে গোলাঘাটত আৰু দেউতা আৰু মই ঘৰত থাকোঁ ঘৰত মই কিছুমান সৰু সুৰা কাম কৰি থাকোঁ দেউতা নিজৰ কামত নিজে ব্যস্ত হৈ থাকে তো আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ সন্ধিয়াৰ পৰিৱেশটো তো সেইফালে দেখিছেনে এয়া হৈছে আমাৰ নামঘৰ ঘৰৰ মানে 50 মিটাৰমানৰ আঁতৰত আছে আৰু দিয়ক নামঘৰ ভাগ তো আজি আপোনালোকক দেখুৱাম আমাৰ সন্ধিয়াৰ পৰিৱেশটো আৰু গাটো ইমান ভাল নাই বাৰু এই 3 দিনমান হৈছে গাটো ভাল লগা নাই তো জ্বৰ লাগে সন্ধিয়া টাইমত তো আজি মানে ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু মোৰ ভিডিঅ'টি আপোনালোকে ক'ৰ পৰা চাই আছে প্লিজ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কিন্তু দেই তো আজি বনাম কিবা কিবি আৰু সন্ধিয়া টাইমত পাকঘৰত আপোনালোকক দেখুৱাই আছোঁ তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰি থৈছোঁ আৰু কেইটামান বস্তু আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে আপোনালোকক বস্তু কেইটামান দেখুৱাম বুলি কৈছিলোঁ নহয় সৌকেইটা দেখিছেনে টিকলা গাহৰি পোৱালি দুজনী আনি থৈছোঁ মানে এই দুটা পোৱালি দেখিছে নাই এই দুজনী মানে মাইকী পোৱালি আনি থৈছোঁ গাহৰিও পুহিম বুলি ভাবিছোঁ সেইকাৰণে আনিছোঁ মাইকী পোৱালি দুজনী আৰু মতা এটা আছে মতাটোকো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব তো এইফালে আমাৰ চিনু এইফালে হা চিনু ইয়াৰ নামটো হৈছে চিনু ইয়াকো অকণমান আপোনালোকক চিনাকি কৰাই দিওঁ নহয় জানো এইফালে আমাৰ চিনু ইয়াৰ বয়স প্ৰায় 10 বছৰ ৰানিং হৈ আছে ইয়াৰ বয়স আৰু ইয়াৰ মানে চেহেৰাটো চাই গম পাইছি কিমান বয়স হৈছে দেখিছেনে ইয়াৰ বয়স 10 বছৰ হৈছে কিন্তু কিবা ক'বা নি কৈ দিয়া খুব মৰম লগা তো দেখুৱাই আছোঁ ৰ'ব অইনটো গাহৰি পোৱালিক লগতে সন্ধিয়া হ'লে মানে আমি ইয়াত জুই ফুৱাওঁ আৰু দেই ভাল লাগে দিয়কচোন জুই ফুৱাই পিনে নহয় জানো ঠাণ্ডা দিনত আৰু জুই ফুৱাটোৱে মেইন আৰু দিয়ক ভাল লাগি যায় জুই ফুৱালে মানে আৰু এইফালে মানে ধুনীয়াকৈ আমাৰ গাহৰিটো শুই আছে আৰু ইয়াৰ নামটো হৈছে মখনা ই প্ৰায় ডাঙৰ হৈছে বাৰু ইয়াৰ বয়স 4 মাহ চলি আছে দিয়ক মানে আমি অনা পা আৰু ইয়াৰ নামটো হৈছে মখনা ইয়াক অকণ দেখুৱাই দিছোঁ আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাব সেইকাৰণে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো তো চাই থাকক আৰু একেবাৰে সন্ধিয়া লগ পাই আছোঁ মানে সন্ধিয়া হ'লেই আৰু অকণমান দেৰিকৈ লগ পাই আছোঁ হেল্ল' এভৰিৱান মই এতিয়া আহি গ'লোঁ কিটচেনলৈ আৰু মই এতিয়া বনাম বুলি ভাবিছোঁ সন্ধিয়াৰ কাৰণে এইফালে মই ভাত পাতি দিলোঁ আৰু সন্ধিয়াৰ কাৰণে খানাটো বনাওঁ বুলি ভাবিছোঁ যিহেতু ফাদাৰ আৰু মইহে আছোঁ ঘৰত আৰু আমাক কিটচেনটো বনাবলগীয়া হৈ আছে ভঙা চিঙা কিটচেন এটা আৰু দিয়ক তো এইফালে আনি ল'লোঁ চিকেন আৰু এই চিকেনখিনি মই বনাম আপোনালোকে চাওক কি লগত বনাম তো এইফালে ভাতটো পাতি থৈছোঁ বাৰু ভাতটো পুটুককেনে হৈ যাব শাকটো পুটুককেনে হৈ যাব দিয়ক চব্জিটো আৰু এইফালে মই আদা নহৰু পিঁয়াজ জলকীয়া এইটোত কি বুলি কয় জানো এইটো কাটাৰটোত ভৰাই লৈছোঁ আৰু এইখিনি মই ইয়াতে কাটিম ধুনীয়াকৈ মানে এইটো ঘূৰাই দিম আৰু ইয়াতে ধুনীয়াকৈ মানে কাট খাই যায় তাৰপৰা মই এইফালে কেৰাহীটো পাতি দিলোঁ তাৰপৰা এইফালে মই ফটাফট বনাবলৈ আৰম্ভ কৰিছোঁ তো সোনকালে খাই বৈ যিহেতু গাটো ইমান ভাল নাই ভইচটোত আপোনালোকে গম পাইছেই চাগে তো এইফালে মই ধুনীয়াকৈ কাটি আছোঁ ঘূৰাই তো আপোনালোকে ভিডিঅ'টো চাই থাকক একদম শেষৰলৈকে আৰু মই বনাম বুলি ভাবিছোঁ বেঙেনাৰ লগত চিকেনখিনি আপোনালোকে চাওক আৰু আগতে খাই পাইছে নাই বেঙেনাৰ লগত চিকেন তো কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু বহুত টেষ্টি লাগিলে বাৰু খাই পিনে তো আপোনালোকে ট্ৰাই কৰিব পাৰে
হেল্ল' এভৰিৱান, ৰাতিপুৱা সকলোকে আকৌ স্বাগতম জনাইছোঁ। কালি আধৰুৱা হ'ল ভিডিঅ'টো, তো আজি আকৌ অকণমান বনাই পিনে কমপ্লিট কৰি দিম বুলি ভাবিছোঁ। তো এতিয়া মই শুই উঠি মুখ হাত ধুই গৰম পানী গিলাচ খামগৈ এতিয়া। তো অকণমান ওলাই আহিছোঁ আৰু এইফালে এতিয়া গাহৰিকেইটাকো দানা দিম। দৰৱৰ লগত মানে দিলোঁ লিভাৰৰ, কমকৈ দানাটো দি পিনে দিছোঁ। এতিয়া সৰহকৈ আকৌ সিহঁতক দিম। তো সেইকেইটা নহ'লে নাখায় এটি, ভোক লাগি থাকিলে লিভাৰৰ দৰৱটো দিলে মানে টপাটপ খাই দিয়ে আৰু ইমানকেইটা দিওঁ। তো এতিয়া সৰহকৈ দি দিম, সিহঁতৰ পেট নাই ভৰা সেইকেইটা দি। তো বেলিটো ওলাইছে আৰু কুঁৱলীয়ে পূৰা একদম কি কয় ইপাৰ পৰা ইপাৰ দেখি নোপোৱা কৰি থৈছে। দেখিছেনে ইমান কুঁৱলী পৰিছে। এতিয়া শুই উঠিলোঁ, তো এতিয়া মই সিহঁতক দানা দিওঁ, গৰম পানী গিলাচ খাওঁ আৰু কি কৰোঁ আপোনালোকে চাই থাকক। গৰম পানী খাই আছোঁ আজি শুৱাই চিনো দানা ৰেডি কৰি থৈছোঁ, দিমগৈ আৰু গৰম পানী গিলাচ খাই লওঁ। খা দেই, খা। খা